মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ফাৰ্ষ্ট তোমালোকৰ ম্যাথমেটিক্স ক্লাছ লৈছো exercise 1.1 question number 1 যিমান দূৰ পৰা আমি ডিল কৰি দি আছো question number 1 টোত কৈছে কি তোমালোকৰ যে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p by q আকাৰত লিখিব পাৰিনে তোমালোকে সিধা লিখিব এনেকা হয় কাৰণ লিখাৰ পিছত তোমালোকে লিখিবা শূন্য ইকুৱেল টু 0/1 লিখিব পাৰি মানে যত p equal to 0 নাই q equal to 1 which is not equal to 0 শেষ হৈ গল তেনে শূন্যটো এটা পৰিমেয় সংখ্যা হয় কাৰণ 0 is equal to 0/1 লিখিব পাৰি যত p equal to 0 q equal to 1 আৰু 1 কেতিয়াও 0 নহয় কন্ডিশন হৈ গল এক নম্বৰ কোৱেশ্চনটো তোমালোকৰ হৈ গল এতিয়া নম্বৰ 2 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা লিখা কোৱেশ্চন নম্বৰ 2 টো এনেকা আছিল 3 আৰু 4 ৰ মাজত হয় না তোমালোকে সলিউশন লিখাৰ পিছত বিন্দাস এনেকে লিখিবা যে 3 equal to আমি লিখিব পাৰো 6/2 নহয়নে ভগ্নাংশত বনালো সুবিধাৰ কাৰণে আৰু 4 equal to আমি লিখিব পাৰো 8/2 এতিয়া হল কি তোমালোকৰ ছটা পৰিমেয় সংখ্যা উলিয়াব দিছে সেই কাৰণে হৰ আৰু লবক তোমালোকে দুটাকে হাতেৰে পূৰণ কৰিবা ছটা উলিয়াব দিছে সেই কাৰণে 7 দি পূৰণ কৰিব লাগিব আৰু যদি তাতকে 8টা উলিয়াবলৈ দিলে হয় তেনে আমি 9 দি পূৰণ কৰিলো হয় গতিকে লব আৰু হৰক তোমালোকে দুটাৰে হাতেৰে পূৰণ কৰিলা আৰু জায়গাটো কনজাস্টেড হৈছে ইকুৱেল টু তোমালোকে চাবাইবাৰ ওপৰত 6 7 42 হ'ব তলত আমাৰ কিমান হ'ব 2 7 14 এটা 14 হৈ গল আৰু এইটোৰ কিমান হ'ব 8 7 56 ইটো হয় আৰু এটা হ'ব 2 7 14 তেনে হলে আমি এতিয়া চাবা 42/14 56/14 আমি পাই গলো আমি পালো 42/14 এইটো পালো হয়নে এতিয়া তোমালোকে লিখি যোৱা 42/14 তাৰ পিছত আমি লিখিব পাৰো 43/14 তাৰপিছত 44/14 45/14 46/14 কেইটা হল এটা দুটা তিনটা চাৰটা তাৰপিছত তোমালোকে লিখিবা 47/14 48/14 কেইটা হল ছটা হৈ গৈছে নহয় এতিয়া লাষ্টটো তোমালোকে লিখিলা 56/14 আছে নহয় তোমালোকৰ ওপৰত হেতু লিখি দিলা আচ্ছা এতিয়া তোমালোকে গম পোৱা যে আমাৰ এই 42/14 মানে 3 এটা মানে হল 3 কাৰণ 3 ৰ পৰা আমি তাক পাইছো এনেকে লিখিবা এবাৰ 3 লেস দেন তাৰ পিছৰ সংখ্যাটো হল কি আমাৰ 43/14 তাৰ পিছত 44/14 45/14 46/14 47/14 পাঁচটা হল আৰু কি আছিল এনেকে লিখা তাৰপিছত লিখিবা 48/14 লিখাৰ পিছত লেস দেন লাষ্টটো যেটো আছে 56/14 আছে নহয় এটো তোমালোকে 56/14 মানে আমি কোৰ পৰা পাইছো এটা আমি পাইছো 4 ৰ পৰা পাইছো গতিকে তোমালোকে ইয়াত 4 লিখি দিলা এতিয়া চোৱা এইটো এটা সংখ্যা এইটো 1 2 3 4 5 অমাই ভুল গৈছে 1 2 3 4 5 6 এই ছটা সংখ্যা ইয়াত 3 আৰু 4 ৰ মাজত মানে ইয়া তোমালোকৰ আনসাৰ এনেকে তোমালোকে লিখিবা কোৱেশ্চন নম্বৰ 2 টো হৈ গল কোৱেশ্চন নম্বৰ 3 লৈ যাও 3 টো আৰু 2 টো একেই মাত্ৰ অলপ পাৰ্থক্য হ'ব কোৱেশ্চন নম্বৰ 3 তোমালোকৰ কি সুধিছিলে যে
3/5 আৰু 4/5 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা উলিওৱা 3/5 আৰু 4/5 আকৌ তোমালোকে লিখা ইয়াত 3/5 লিখিলা ঠিক তেনেকৈ 4/5 লিখিলা লিখাৰ পিছত সেই আগতে যেহেতু পাঁচটা সংখ্যা উলিয়াব দিছে গতিকে ইকুৱেল টু লিখিবা দেই নহ'লে বেয়া কথা হয় ইকুৱেল টু লিখাৰ পিছত 3/5 লিখিলা আৰু ইফালে লিখিলা 4/5 যেহেতু পাঁচটা উলিয়াব দিছে সেইকাৰণে এইবাৰ আমি গুণ কৰিম কিহেদি 6 দি 6 into 6 এটুকু আমি ওপৰটোক 6 দি তলৰটোকু 6 দি গুণ কৰিম গতিকে আমাৰ ৰিজাল্ট হ'ব ইয়াত 3 6 গুণ 18 হ'ব আৰু 5 6 গুণ 30 হ'ব হয় নাই তাৰপিছত ইয়াত তোমালোকে 5 6 গুণ 30 আৰু 4 6 গুণ 24 লিখা গ'ল আমি পালো 18 পালো 18/30 আৰু 24/30 পালো এতিয়া তোমালোকে ইয়াত লিখা 18/30 তাৰপিছত লিখি যোৱা 18তকৈ ডাঙৰ হ'ব 19/30 তাৰপিছত 20/30 21/30 22/30 তাৰপিছত কেইটা হ'ল আমাৰ 4টা হ'ল না তাৰপিছত লিখা তোমালোকে 23/30 পাঁচটা হৈ গ'ল নহয় আৰু লাষ্টটো লিখা লাষ্টটো কিমান আছিলে আমাৰ 24/30 ঠিকই আছে যেটো দি আছে সেইটো লিখিলে হ'ল 24/30 লিখিলা এতিয়া নেক্সট লাইনত আমি কৰিম কি তোমালোকে নিশ্চয় জানা আমাৰ 18/30 এটা আমি কৰ পৰা পাইছো এইফালে চাবা 18/30 টো পাইছো আমি 3/5 ৰ পৰা মানে 3/5 গতিকে আমি 18/30 ৰ পৰিৱৰ্তে 3/5 লিখিম এবাৰ আমি লিখিম যে এটাৰ পৰিৱৰ্তে 3/5 আমি লিখিলো লিখাৰ পিছত কমা দিলো তাৰ পিছত আমি 19/30 দিয়া আছে টু 20/30 21/30 22/30 তাৰ পিছত 23/30 না এটা তোমালোকে কৰিবা কি ইয়াত লেস দেন লিখিবা আৰু ইয়াত লেস দেন 24/30 24/30 মানে কি তোমালোকে তো গম পোৱা এইফালে চোৱা এইটো নহয় 24/30 মানে 30 মানে 4/5 গতিকে ইয়াত আমি এতিয়া লাষ্টৰ কাৰণে 4/5 লিখিব পাৰো এতিয়া তোমালোকে নিশ্চয় চাইছা যে 3/5 আৰু 4/5 এই দুটাৰ মাজত কিমানটা সংখ্যা আছে ইয়াত থকা সংখ্যাবিলাক হ'ল একটা দুটা তিনটা চারটা পাঁচটা সংখ্যা হয়নে গতিকে এয়া হৈ গ'ল তোমালোকৰ আনসাৰ বাস হল আৰু তাৰ পিছত হ'ব কি আমালোকৰ নেক্সট কোৱেশ্চনটো আছিল তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা আচ্ছা কোৱেশ্চন নম্বৰ 4 তো আজি এটা এক্সাৰসাইজ শেষ কৰি দিছো কোৱেশ্চন নম্বৰ 4 তো তোমালোকে চাবা কি সঁচা নে মিছা লিখা তাৰ ভিতৰত নম্বৰ 1 তো আছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তোমালোকে ডাইৰেক্ট লিখিবা সঁচা বা হয় কাৰণ 2 এটা স্বাভাৱিক সংখ্যা নাই এনেকৈ লিখিলে বেছি ভাল 2 belongs to n মানে 2 আমাৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত আৰু 2 belongs to w মানে কি পূৰ্ণ সংখ্যাৰ ভিতৰত 2 এটা স্বাভাৱিক সংখ্যা যি পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ ভিতৰত 2 পূৰ্ণ সংখ্যাৰ ভিতৰত হৈ গ'ল শেষ কাৰণটো এক নম্বৰটো গ'ল এতিয়া 2 নম্বৰটোত কি আছে নম্বৰ 2 প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এটো মিছা কাৰণ -3 এটা অখণ্ড সংখ্যা -3 belongs to z তোমালোকে লিখিবা z মাইনাস কাৰণ
এনে ইয়াত কাৰণ লিখিবা কাৰণ এনেকৈ লিখিলে খুব ষ্টাইল হয় অংকটো মজা হয় অংক একচুয়ালি অংকৰ ভাষাত লিখিব লাগে -3 belongs to z তাৰনে -3 এটা অখণ্ড সংখ্যা হয় কিন্তু -3 not belongs to মানে কি হ'ব w w হল পূৰ্ণ সংখ্যাৰ সংহতি তাৰনে কি -3 টো আমাৰ অখণ্ড সংখ্যা হয় কিন্তু -3 পূৰ্ণ সংখ্যা নহয় কল 2 নম্বৰটো এটা তোমালোকে 3 নম্বৰত লিখিবা কি নাম্বাৰ 3 কি দিছে চান প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা ইয়া মিছা লিখিলা তাৰপিছত কাৰণ তোমালোকে কি লিখিবা আচ্ছা 2/3 এটা কি সংখ্যা পৰিমেয় সংখ্যা যাক আমি q এৰে সূচিত কৰোঁ মানে 2/3 belongs to q মানে 2/3 এটা পৰিমেয় সংখ্যা কিন্তু 2/3 not belongs to এনেকে লিখি কাটি দিবা not belongs to w মানে 2 মানে 3/2 আমাৰ পৰিমেয় সংখ্যা হয় কিন্তু 3/2 পূৰ্ণ সংখ্যা নহয় গতিকে আমাৰ এক্সাৰসাইজ এটো শেষ হল আশা কৰো তোমালোকে প্ৰচেছটো ভাল পাবা আৰু তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা থ্যাংক ইউ